हेलो फ्रेंड्स की खबर आशा राखिছোঁ আপোনালোক সকলো ভালে আছে। আজি মই শুকান জলকীয়া আৰু ভাত কেৰেলাৰ চাটনি এটা বনাব লৈছোঁ। শুকান জলকীয়া 5টা লৈছোঁ। প্ৰথমে জলকীয়া কেইটা ঠাৰি কেইডাল ছিঙি ল'ম। 10টা নহৰু লৈছোঁ। তেল নিদিয়াকৈ জলকীয়া কেইটা আৰু নহৰু কেইটা এই টাৱাখনতে পুৰি ল'ম। নহৰু আৰু জলকীয়া কেইটা পুৰা হৈ গ'ল। আপোনালোকে টাৱাত নপুৰি জালনা এখনতো পুৰিব পাৰে। ধনিয়া পিঁয়াজ আদা টুকুৰাও সৰু সৰুকৈ কাটি ল'ম। পুৰি লোৱা নহৰু আৰু জলকীয়া কেইটা পিটিকি লোৱাৰ পাছত দিছোঁ পিঁয়াজ ধনিয়া আদা নিমখ মিঠাতেল আৰু এফাল নেমু টেঙা চেপি আকৌ ভালদৰে মিলাই ল'ম। এয়া শুকান জলকীয়া চাটনিখিনি মোৰ বনাই হৈ গ'ল। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। ভাতকেৰেলা 3টা আলু 1টা পুৰি লোৱা শুকান জলকীয়া 2টা আদা ধনিয়া পিঁয়াজ নিমখ মিঠাতেল দি ভালদৰে পিটিকি ল'ম। এয়া খাই সোৱাদ লগা ভাত কেৰেলাৰ পিটিকাখনো মোৰ হৈ গ'ল। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। বন্ধুসকল যিসকলে ফুডিমম চেনেলটো চাইছে আৰু যিসকল মোৰ নতুন ভিউৱাৰ্ছ আছে তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট কৰিব। আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। অহা ভিডিঅ'টোত আকৌ এটা নতুন ৰেচিপি লৈ আহিম আপোনালোকৰ কাৰণে।